ডাইৰেক্ট দেখালোঁ জালুকবাৰী, চাই থাকক ভিডিঅ'টো। যেতিয়াৰ পৰা লকডাউন বন্ধ হৈছে তেতিয়াৰ পৰা মাস্ক চাস্ক মাৰি নাছিলোঁ। ইয়াতে গুৱাহাটীত আহি গম পালোঁ কি মাস্ক চাকো নামেলি বোলে 1000 নে 2000 টকা ফাইন। সেইটো কাৰণে এখন 10 টকীয়া দি মাস্ক কিনি লৈছোঁ। চাই থাককচোন ভিডিঅ'টো, কিবা জবৰদস্ত শুনি পালাহে। আৰু মই এনেকৈ আহি পালোঁ বৰ্তমান খ্ৰীষ্টান বস্তি, আৰু মোৰ পাছফালে আছে এইটো আয়কৰ ভৱন। চাই থাককচোন ভিডিঅ'টো, কি দেখাব পাৰোঁ আৰু কি দেখাব নোৱাৰোঁ। আৰু মই এনেকৈ দিনটো আউটবাউট কৰি থাকোঁতে আহি পালা মোৰ ভাই অপু। আৰু এতিয়া মই আছোঁ বৰ্তমান চেণ্ট্ৰেল মলৰ অপজিট চাইডে, চেণ্ট্ৰেল মলৰ অপজিট চাইডে মেইন চেণ্ট্ৰেল মল আছোঁ। এনেই ঘূৰা ফুৰা কৰি আছোঁ। কি আৰু বহুত দিন অহা নাছিলোঁ, এনেই ঘূৰা ফুৰা কৰি আছিলোঁ মোৰ ভাই অপু। আৰু চাই থাকক ভিডিঅ'টো। আৰু এনেকৈয়ে সৰু সুৰাকৈ উদযাপন কৰিলে আমাৰ মৰমৰ ভাগিনটোৰ 5 বছৰত ভৰি দিলে, মানে 6 বছৰত ভৰি দিলে। চাই থাককচোন ভিডিঅ'টো আপোনালোকে। ইয়াতে ব্যৱস্থা কৰি আছে কিবা চাহ তাহৰ। চাই থাককচোন আপোনালোকে। একবাৰ ঘৰৰ পিছৰখন দেখাই দিয়ক, পিছৰ ফালে কেনেকুৱা লাগে। চাই থাককচোন আপোনালোকে। আপোনালোকক যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়া লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কালি দেখাই আছোঁ বাৰু কিবা কিবি ক'ত কি দেখাব বাৰু, ছাবস্ক্ৰাইব কৰি দিয়ক। চ' আজিখিনিতে জয় অসম, শুভৰাত্ৰি।